হে প্ৰভু মহাঈশ্বৰ, ভাৰতীয় সেনাত নিয়োজিত সকলোবিলাক সৈনিককে বহুত বেছি প্ৰণাম জনাইছোঁ। সকলোকে যেন ভালে কুশলে ৰাখা প্ৰভু, ইয়াৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ। দিন ৰাতি যেন পাৰ নহয় তেনেকুৱা লাগি আছে, সকলোবিলাক একাকাৰ হৈ গৈছে। সেয়েহে মহা চিন্তাত ডুব গৈ বাহিৰলৈকে ওলাই আহিলোঁ। ল'ৰা মাত্ৰ এটাই, আগলৈ পাছলৈ বুলিবলৈ অকল সিয়েই আছিল। তাকো তাৰ ইচ্ছা অনুসৰি 25 বছৰ বয়সতে দেশৰ হকে কাম কৰিবলৈ বুলি গুচি গ'ল। কৈছিলোঁ তাক, মায়ে বহুত চিন্তা কৰে, মায়ে তোৰ কাৰণে বহুত সৰুৰ পৰাই চিন্তা কৰি আহিছে। কথা নুশুনিলে সি বহুত ভাল পায় দেশৰ হকে। সৰুৰ পৰা জন্মৰ পৰাই তাৰ অকল আৰ্মি যোৱাৰ হেঁপাহ। তেনেদৰে পঢ়ি শুনি তাৰ সপোনটো পূৰণো হ'ল। কিন্তু যে এনেকৈ ইমান ডাঙৰ এখন পুৱাৰ আহি আমাৰ সন্মুখত থিয় হ'ব কেতিয়াও ভবা নাছিলোঁ। পাকিস্তানৰ এই বৰ্বৰ আক্ৰমণক সকলোৱে গৰিহণা জনাইছে। তথাপিও নিৰ্লজ্জ পাকিস্তানৰ অলপো লাজ নাই। ইটোৰ পিছত সিটো এনেদৰেই ধ্বংস কৰি আছে। ভাৰতে সদায় চাই থাকে ভালদৰেই। ভাৰতখন সদায় একলগ হৈ থাকিবলৈ বিচাৰে। ভাৰতে সকলো মানুহৰ লগত একলগ হৈ থকাটোৱে বিচাৰে। কিন্তু এই পাকিস্তানখন কোনো দিনেই সি নিজৰ ৰূপলৈ নাহিলে। সদায় সি তললৈ যাবলৈ চিন্তা কৰি থাকিলে। মানুহবিলাকৰ চিন্তাধাৰা কি নাজানো দেই, সঁচাকৈ কি আছে আজিৰ দিনতো এই মূৰত গোবৰ সোপা লৈ কিয় আছে বাৰু? ল'ৰাটোৰ লগতে ল'ৰাটোৰ লগৰীয়া সকলোকে ভালে কুশলে ৰাখিবা ভগৱান। এটা ফোন কল পাইছিলোঁ, কৈছিলে দেউতা প্ৰাণ আহুতি দিলেও অকণো চিন্তা নকৰিবা, যেই মৰিম দেশৰ হকেই মৰিম। যিহেতু দেশৰ হকে মৰিলে শ্বহীদ বুলি ঘোষণা কৰিব। হ'লেও সেইবিলাক কথা শুনি পিনি নিজৰে মনত বহুত বেছি দুখ লাগে। তথাপিও ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যেন সকলোবিলাক বৰ্ডাৰত থকা আমি সকলোবিলাক সেনা জোৱান যেন ভালে কুশলে থাকে। আজি এই ভদাইটোও নহা হ'ল যেন, ক'লৈ গ'লগৈ জানো সি। বাকী অইনদিনে সদায় আহে, আজি মনটোত বেছি টেনশ্যন হৈ আছে, সিও আকৌ নহা হৈ থাকিলে। ঘৰখনলৈও যাব নোৱাৰি, পৰিবাৰৰ মুখখন চাব নোৱাৰা হৈ আছে। কেনেকৈ ঘৰখনলৈ যাওঁ তাকেই ভাবি আছোঁ। ঘৰখন একেবাৰে সেমেকি আছে অ'।